নমস্কাৰ আমাৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই টেঙা মৰা পাতেৰে কেনেকৈ মাছ বনাই তাকে আপোনালোকক দেখুৱাম। আজি মই নদীৰ বজৰা মাছেদি খাৰ জাল বনাম বুলি ভাবিছোঁ। গতিকে কেনেকৈনো বনাম তাকে আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ। গুটি কল বা ভীমকলৰ গছ কাটি শুকুৱাই পুৰি লৈ তাৰ ছাইখিনি মই বৈয়ামত ভৰাই থৈছিলোঁ। আজি কলাখাৰ বনাবৰ কাৰণে মই ছাইখিনি এটা কুৰুকাত দি ওপৰত পানী দি কলাখাৰখিনি সৰাই ল'ম। এতিয়া মই মাছ ভজা তেলতে থেতি লৈ লোৱা নহৰুখিনি দি দিলোঁ। নহৰুখিনি ৰঙচুৱা হোৱাত মই কুটি লোৱা টেঙা মৰাখিনি দি দিলোঁ। এতিয়া মই হালধি নিমখখিনি দি অলপ সময় ভাজি আন্দাজমতে পানী দি দিলোঁ। মই বজৰা মাছকেইটা হালধি নিমখ আৰু বটি লোৱা জিৰা আৰু শুকান জলকীয়াখিনি ভালকৈ সানি কিছু সময় থৈ দিলোঁ। তৰকাৰীখিনি ভালদৰে উতল অহাত মই মাছকেইটা দি দিলোঁ। তৰকাৰীখিনি ঘন হোৱাত মই নমাই থ'লোঁ। কেৰাহীত তেল দি তেলখিনি গৰম হোৱাত মই সানি থোৱা মাছখিনি তেলত দি কিছু সময় ভাজিলোঁ। সাধাৰণতে খাৰজাল বনাবৰ কাৰণে সৰু মাছেই লোৱা হয়, সেইবাবে মই নদীৰ বলিয়ৰা মাছকে লৈছোঁ। মাছখিনি আধা ভাজি হোৱাত মই পৰিমাণ মতে খাৰখিনি দি দিলোঁ। লগতে অকণমান পানীও দি দিছোঁ। খাৰজালখিনি হোৱাত এতিয়া মই নমাই দিলোঁ।